from Dengwazar Tea Estate. So finally আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো কালি ইয়াতে আহি পালোঁ আমি ডেংগুৱাজাৰ। কালি ইয়াতে থাকিলোঁ বঢ়িয়াকৈ, ইয়াতে কালি ৰাতি আড্ডা দিলোঁ, কথা পাতিলোঁ। তো আজি আকৌ ওলাইছোঁ। আজি আমাৰ যাত্ৰা হ'ব লালবান্দিলৈকে। তো আমি নেপাল এণ্ট্ৰি কৰিম আজি ফাইনেলি। আৰু আজি বহুতখিনি কাম আছে। আমি নেপাল এণ্ট্ৰি কৰাৰ আগত তাতে আমাৰ ডকুমেণ্টছ দিব লাগিব, তো পাছ উলিয়াব লাগিব। সেইখিনি গম পোৱা নাই, তাত যোৱাৰ পিছত গম পাম। সেইখিনি আপোনালোকক দেখাম। তো বাকী এতিয়া পৰিৱেশটো চাওক না, কিমান বঢ়িয়া পৰিৱেশ। তো বাকী ভিডিঅ'খিনি চাই থাকিব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৰেডি না সৌদা? Ready? एकदम ready. Ready to ride all the way to Nepal. ফাইনেলি আমি যাব ওলাইছোঁ আজি লালবান্দিলৈকে ন সৌদা? লালবান্দিলৈকে যাম আমি। তাতে কি কি হ'ব আজি? তাতে আজি বিশেষ একো নাই, লালবান্দিত যাম। তাতে আজি হল কৰিম আৰু তাৰ পৰা কাইলৈ ৰাতিপুৱা ডাইৰেক্ট আমি পোখৰাৰ কাৰণে ওলাই দিম। য়েছ মৰ্নিং যিমান সোনকালে। য়েছ, আমি দিনটো আগত লৈ ওলাই দিম আৰু যিমান সোনকালে। 6টা বজাত ওলাই দিম। অ'কে, এইফালে আমাৰ জিও আছে। জিও Jiu, come here. Say something here in the video. Say something. say something. Thank you. কালিতো আমি ইয়াতে থাকিলোঁ বাহঁতৰ লগত। বাহঁতে ধুনীয়াকৈ খানা পিনা খোৱালে। ভিন্দু নাই, ভিন্দু ওলাই গ'ল। তো এতিয়া আকৌ ৰেডি হৈ গৈছোঁ, মোৰ পেকিং হৈ গ'ল ইয়াতে। ওলাইছোঁ। তো আজিৰ কাৰণে ওলাইছোঁ ফাইনেলি। আজি গৈ আছোঁ আমি নলবান্দি। বাই 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 Yes. বাই বাই জিও। Goggles too. But you need to wear safety goggles. Safety goggles. অ'কে অ'কে, বাই যাওঁ, বাই বাই। অ'কে, ফাইনেলি ওলালোঁ আমি এতিয়া আজিৰ কাৰণে। তো কালি ইয়াতে থাকিলোঁ বাহঁতৰ ঘৰত। তো বঢ়িয়া লাগিলে কালি, ধুনীয়াকৈ খানা পিনা খালোঁ, আড্ডা দিলোঁ। তো বঢ়িয়া। তো আজি আমি গৈ আছোঁ লালবান্দি। তো আমি তাৰ আগতে আমাৰ আজি নেপাল এণ্ট্ৰি কৰাৰ কাৰণে কিবা কিবি ডকুমেণ্টছ দিব লাগিব। তো তাতে গৈ আৰু কাৰেঞ্চি এক্সচেঞ্জ কৰিব আছে, সেইখিনি কৰিম। তো তাতে গৈ আপোনালোকক দেখাম কেনেকৈ কি। আগতে যিহেতু যোৱা নাই, মোৰ এবাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হ'ব এইটো। তো চাই লওঁ, বাকীখিনি দেখাই আছোঁ আপোনালোকক। গৰমটো বহুত লাগিছে এতিয়া। কালি ৰাতি এনেকৈ এইফালেদি আহিলোঁ, একো গমেই নাপালোঁ কোনফালেদি কেনেকৈ আহিলোঁ। এতিয়াহে দেখিছোঁ এইবোৰ বুলি। পৰিৱেশটো কালি গমেই পোৱা নাছিলোঁ। ইণ্ডিয়াত থাকোঁতে ভৰাই লৈ যাওঁ তেলটো। ইয়াতে দাম কিমান? 104। कार्ड हो जाएगा ना? हो जाएगा, डालिए। ৱেডাৰটো আজিও মজা হৈ আছে, সেইকাৰণে ভাল লাগিছে। এনেকৈ থাকিলে ৰাইড কৰা বেলেগ এটা মজা। তো বেছি গৰম হৈ থাকিলেতো ইয়াত অশান্তি হয় ন। আমি যিটো ভয় কৰি আছিলোঁ আপোনালোকক কৈছিলোঁ যে তাতে নেপালত যিহেতু বানপানী হৈছে, মই লাষ্ট ভিডিঅ'টোতো কৈছিলোঁ, আপোনালোকে দেখিছে ভয়ংকৰ বানপানী হৈছে। তো সেইটো একচুৱেলি কাঠমাণ্ডুৰ ৰুটটোত হৈছে। তো আমি এতিয়া গৈ আছোঁ পোখৰা ছাইডে, ৰুটটো বেলেগ বেলেগ হয়। তো এইটো ছাইডে ইমান এফেক্ট হোৱা নাই বুলি আমি খবৰ পাইছোঁ। কালি ৰাতিও ফোন কৰিছোঁ, আমাৰ হোটেল একচুৱেলি বুক কৰা আছে। তো সিহঁতক আমি খবৰ কৰিছোঁ। তো সিহঁতে কৈছে একো প্ৰব্লেম নাই সেইটো ছাইডে বুলি কৈছে। তো ফাইনেলি যাব পাৰিম। তো এইকাৰণে মনটো ভাল লাগি আছে এতিয়া। নহ'লে প্লেন চেঞ্জ হৈ গ'ল হয়, ইমান দিনে কৰা প্লেনিং চব পপাছ হৈ গ'ল হয়। তো এতিয়া ফাইনেলি আমি যাব পাৰিম আজি। তো হ'লেও গৈ আছোঁ এতিয়া। আমি য'ত ডকুমেণ্টেশ্যন হয়, গোটেই কাগজ পাতি জমা দিব লাগিব,
তো তাতে গৈ পোৱাৰ পিছত আৰু ভালকৈ গম পাম আপোনালোকক কিন্তু হ'লেও যিখিনি খবৰ পাইছোঁ আমি যাব পাৰিম প্ৰব্লেম নাই একো বাপৰে ইমান ট্ৰাক মই কেমেৰাটো অন নাছিলে বহুত দূৰ আহিলোঁ এনেকৈ ট্ৰাকৰ লাইনেই লাইন হৈ আছে এইবোৰ চাগে ৰাতি যাব দিয়ে চাগে মষ্ট প্ৰবেবলি এনেকুৱা হ'ব পাৰে যিমান দেখিছোঁ ট্ৰাকেই ট্ৰাক লাইন হৈ আছে জাম আছে যদিও নাজানো মই আগত কিন্তু বেলেগ গাড়ীটো নাই অনলি ট্ৰাকেই আছে অ'কে কাঠমাণ্ডু 459 উদ্যান ধুলাবাৰী অ'কে পাই গ'লোঁ আমি পানী টেংকি ইয়াতে হ'ব আমাৰ নেপাল এণ্ট্ৰি য়েছ ভালে হ'ব বুলি ক'লে তো আপোনালোকক মই জনাম মই গোটেইখিনি কামখিনি কৰি লওঁ মেবি ডকুমেণ্টেশ্যন কিবা কিবি চব ইয়াতে হ'ব অ'কে ইয়াতে আমি একচুৱেলি এইটো ইণ্ডিয়াৰ বৰ্ডাৰে হয় বৰ্ডাৰতে গোটেই বেগকেইটা স্কেন হ'লে বেগকেইটা গোটেই খুলিলোঁ খুলি পেলাই স্কেন কৰালোঁ ইয়াতে তো আকৌ লগাইছোঁ এইটো বিৰাট ঝামেলা চব কৰিব পাৰি বেগকেইটা খোলা মেলাটো বিৰাট কষ্ট উপায় নাই চিকিউৰিটি কাৰণটো দিবই লাগিব বিচাৰিলে তো এতিয়া আমি ডকুমেণ্টেশ্যনখিনি একচুৱেলি আগত হ'ব আমাৰ তাতে ইমিগ্ৰেশ্যন চেণ্টাৰ আছে তাতে চাগে দিব লাগিব ইয়াতে ডকুমেণ্ট অনলি ভোটাৰ আইডিটো চাইছে आराम से जाइए ज़्यादा टाइम लगने दो जिंदगी है तो सब कुछ है अभी तो सिचुएशन भी थोड़ा ये हाँ हाँ ठीक है रोड भी खराब हो गया ঠিক আছে ছাৰ थैंक यू भाई থেংক ইউ ছাৰজনে ধুনীয়া কথা চথা পাতিলে ক'ত যাম কি কৰিম ক'ৰ পৰা আহিছোঁ গোটেইখিনি সুধিছে তো ঠিক আছে ছাৰ বাই বাই সেইটো ইণ্ডিয়া এইফালে গোটেই নেপালৰ মানুহ আহি আছে এইফালে ইণ্ডিয়া মানুহ অ'কে ফাইনেলি এণ্ট্ৰি হৈ গৈছোঁ অলৰেডি ভাল লাগিছে কিবা এটা এখন নদী ইণ্টাৰনেশ্যনেল ট্ৰিপ ফাৰ্ষ্ট টাইম ভাল লাগিছে মনটো কিবা এটা য়েছ দুনিয়াৰ মানুহ অহা যোৱা কৰি আছে নেপাল যোৱা মানুহ বেছি ইণ্ডিয়াৰ ফালে ইমান মানুহ নাই এই ট্ৰাকবোৰ দেখিছেনে তাতে গোটেই লাইন পাতি আছে आगे है क्या यहाँ से जाके वो सीधा इधर गेट है ना हाँ गेट के अंदर जाना पड़ेगा यहाँ पे हाँ यहाँ से जाके ओके মই আমি এতিয়া কাৰেঞ্চি এক্সচেঞ্জটো কৰি ল'লোঁ ইয়াতে 1000-1600 টকাকৈ পাইছোঁ তো অলপ কাৰেঞ্চি এক্সচেঞ্জ কৰি ল'লোঁ এইটো ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল পইচা আহি গ'ল হাতত 1000 টকীয়া 50 টকীয়া এইটো 1000 টকীয়া আছে অলপ কৰি লৈছোঁ বাকী যদি আকৌ কৰাবলগীয়া থাকে পিছত কৰি ল'ম আৰু এতিয়া আমি ইমিগ্ৰেশ্যন চেণ্টাৰত যাম তাতে ডকুমেণ্টেশ্যন কি হয় আপোনালোকক জনাই আছোঁ তো কাৰেঞ্চিটো আগতীয়াকৈ এক্সচেঞ্জ কৰি ল'লোঁ বতৰটো এতিয়ালৈকে ভালেই আছে অলপ ডাৱৰীয়া হৈ আছে কিন্তু বৰষুণ অহা নাই তো আই হোপ কি ভাল হ'ব বাকী দেখাই আছোঁ অ'কে ইয়াতে গোটেইখিনি দিলোঁ আৰ চি বিচাৰিলে আৰ চি দিলোঁ এটা পাৰ্মিট উলিয়াই দিছে 7 ডেইজৰ কাৰণে তো এটা অকণমান লফৰা হৈ আছে খেলি মেলি কৈ আছোঁ আপোনালোকক চবতে পইচা খোৱা ধান্দা কৈ আছোঁ এই সৌৰভদাই কথা পাতি আছে তাতে আকৌ মাতিছে এতিয়া যাওঁচোন চবতে 2 নম্বৰী হ'লে কেনেকৈ হ'ব অফিচতো যদি 2 নম্বৰী হয় তবে কথা পাতি লওঁ কি হয় কৈ আছোঁ আপোনালোকক এইখন যদি
যদি ফেল হয় আমাক কৈছিল ন পাৰ ডে 1500 টকা ভৰিব লাগিব বুলি ওলালে নে আমাৰ লেট কিয় হ'ব নেচাৰেল কেলামিটিজৰ কাৰণে হ'ব পাৰে লেণ্ডশ্লাইড হ'ব পাৰে বা ফ্লাড আহিব পাৰে তো সেইখনৰ কাৰণে কোনো এক্সট্ৰা চাৰ্জেছ নলয় অ'কে ফাইনেলি হৈ গ'ল কামখিনি বৰ ধুনীয়াকৈ সজাইছোঁ ভাল লাগিছে দেৱকোটা পাৰ্ক ফাইনেলি অফিচিয়েলি আমাৰ ইণ্টাৰনেশ্যনেল ৰাইড ষ্টাৰ্ট হৈ গ'ল বা মজা লাগিছে বস্তু ইয়াতে বহুত টাইম লাগি গ'ল আমাৰ কাগজ পাতি বনাওঁতে তো বিশেষ একো নাছিলে আমি আৰ চিখন দিলোঁ কৈ আছোঁ এতিয়া কাহিনীটো আপোনালোকক ইয়াতে অকল আৰ চিটো দেখাব লাগে বাইকৰ আৰ চি দিলেই হৈ যায় বেলেগ আমাৰ ভোটাৰ আই ডি পেন কাৰ্ড একোৱেই চোৱা নাই তো বাকী কেছটো হ'ল কি আমি যেতিয়া পাৰ্মিশ্যন উলিয়াবৰ কাৰণে গ'লোঁ তাতে কথা পাতিলোঁ তেতিয়া হৈ গ'ল আমি 7 ডেইজৰ পাৰ্মিশ্যনৰ কাৰণে ঠিক কৰিলোঁ তো আমি ক'লে তাতে 160 কৰি পাৰ ডে দিব লাগে বাইকৰ তো ঠিক আছে আমি 7 ডেইজৰ উলিয়াই দিব দিলোঁ তো তেনেকুৱাতে কি হৈছে এটা মানুহে আমাক বাহিৰত মাতি লৈ আহিলে বাহিৰত আহিব ক'লে তো আমি গ'লোঁ তেতিয়া সি কৈ আছে কি আপোনালোক ইমান দূৰ গৈ আছে তো অ'কে অঁ তো ইমান দূৰ আপোনালোক গৈ আছে তাতেতো বৰষুণ দি আছে বৰষুণ লেণ্ডশ্লাইড হৈ আছে আপোনালোক যদি 1-2 দিন যদি ফচি যোৱা হয় এক্সট্ৰাকৈ আপোনালোকৰ পাৰ ডে 1500 টকাকৈ ফাইন দিব লাগিব তো আমি ভাবিলোঁ কথাটো হয় সিটো ঠিকেই কৈছে 1500 টকা ফাইন দিয়াতকৈ আমি 160 কৰি আৰু দুদিন বঢ়াই লওঁ 160 কিমাননো যাব তো তেতিয়া যেতিয়া বনাই দিব ক'লোঁ সি উল্টা হৈ গ'ল কি সি কৈ আছে তো এইটো আমিতো ইণ্ডিয়া মানুহৰ কাৰণে 7 ডেইজৰহে পাৰ্মিশ্যন দিব পাৰোঁ গোটেই বছৰটোত বোলে 24 ডেইজৰহে পাৰ্মিশ্যন থাকে ইণ্ডিয়াৰ কাৰণে তো একবাৰত 7 ডেইজৰ পাৰ্মিশ্যন দিব পাৰোঁ তো আপোনালোকৰ যদি 2-3 দিন বঢ়াব লগা থাকে 10 ডেইজৰ আমি 10 ডেইজ কৰি দিব কৈছিলোঁ 10 ডেইজ যদি কৰাব লগা থাকে আপোনালোকে এক্সট্ৰাকৈ পাৰ ডে 260 কৰি দিব লাগিব তো তেতিয়াতো বহুত বেছি হৈ গ'ল তো আমিতো ভবা নাছিলোঁ সেইটো তেতিয়াতো আমাৰ ডাউট হৈ গ'ল তেতিয়া আমি ক'লোঁ বহুত টাইম ৰ'লোঁ কথা পাতিলোঁ চৌদাহঁতো এনেকৈ আমি কথা পাতিলোঁ তো তাতে অফিচত যাম বুলি কোৱাৰ লগে লগে সিহঁতে কয় কি তেতিয়া উল্টা মাৰি দিলে যে একো নাই প্ৰব্লেম নহয় তো যদি আপোনালোকৰ নেচাৰেল কেলামিটি বানপানী বৰষুণৰ লেণ্ডশ্লাইডৰ কাৰণে যদি আপোনালোকৰ 1-2 দিন এক্সট্ৰাকৈ হয় আপোনালোকে নিয়েৰেষ্ট পুলিচ ষ্টেচনত গুচি যাব তাতে আপোনালোকে এটা লিখাই ল'ব যে আমি ইমান 7 ডেইজৰ পাৰ্মিশ্যন লৈ আহিছিলোঁ তো আমি এতিয়াতো বৰষুণৰ কাৰণে বা লেণ্ডশ্লাইডৰ কাৰণে ফচি গ'লোঁ আমাক এটা লিখাই দিয়ক বুলি ক'লে তাতে পাৰ্মিশ্যন লিখি দিব তো সেইটোতে কাম চলি যাব তো সেইটো ফাইনেলি সি আমাক উকাই পকাই পইচাৰ ধান্দাত সি আমাক সেইখন কৰি আছিলে তেনেকৈ বহুত টাইম গুচি গ'ল 1.5 ঘণ্টামান গুচি গ'ল বেছি গ'ল তো এতিয়াতো বহুত দূৰ যাব আছে আমাৰ অলমষ্ট 300 কিলোমিটাৰ আছে এতিয়া টাইম হৈ গ'ল 1:32 তো উপায় নাই টাইমটো লাগিবই বস্তুখিনি জনাও নাছিলোঁ যিহেতু তো বাকী দেখাই আছোঁ চাই থাকিব আপোনালোকে ভিডিঅ' ওকে বৰষুণ দিয়ে আছিলে পূৰা বৰষুণটো নাপালে হ'ল আৰু দেই অকণমান বৰষুণ দিলে আকৌ ৰৈ ৰেইনকোট পিন্ধিব লাগিব ঝামালা বতৰটো এনেকৈ থাকিলেই ভাল অলপ ডাৱৰীয়া হৈ আছে কিন্তু বতৰ বহুত ডাৱৰীয়া হৈ আছে মই ইয়াতে দেখিছোঁ এতিয়া সোমাই আহি এটা চাইছোঁ অকল পালচাৰ 220 ক'ৰবাত বেলেগ বাইক এখন দুখন দেখিছোঁ এখন পালচাৰ এখন ৰৈ আছে বাৰিছ আহি গ'ল এই পেট্ৰল পাম্পতে অলপ টাইম ৰৈ দিছিলোঁ বৰষুণটো হিলছ এৰিয়াবোৰত এনেকুৱাই হয় এই বৰষুণ আহে এই ৰ'দ দিয়ে বতৰটো আৰু ক'লা দেখিছেনে ক্লাউড পূৰা আছে অলপ দি দিলে তো এতিয়া ঠাণ্ডাটো হ'ব অলপ ঠাণ্ডাটো পৰিব তো এতিয়া হৈছে আমি খাদ্যৰ সন্ধানত যাব লাগিব ভাতটো খাই লওঁ তো মৰ্ণিং আহোঁতে বাহঁতৰ ঘৰতে অলপ খাই আহিছিলোঁ ব্ৰেকফাষ্টটো কৰি আহিছিলোঁ পাতলাকৈ তো এতিয়া ভালকৈ খাই ল'ব লাগিব লাঞ্চটো কৰি লওঁ ইয়াতে নাখালোঁ মানে ইয়াতে ফাষ্টফুড আইটেমখিনি আছে ফাষ্টফুড ম'ম' চম' আৰু কিবা বিৰিয়ানী চাওমিন সেইখিনি আছে তো সেইখিনি খাব মন নাই এতিয়া ভাত খাব লাগিব ভাত খোৱা নাই যিহেতু ভাত খালে ভাল লাগিব তো আগত এখন হোটেল আছে বুলি কৈছে তো হোটেলখন ভাল লাগিছিলে চাফ চিকুণ দেখিছিলোঁ সেইকাৰণে সোমাইছিলোঁ তো আগত ভাল এখন হোটেল আছে বুলি কৈছে তাতে খাই লওঁ
অ'কে ফাইনেলি হোটেলত পাই গ'লোঁ। এখন হোটেল হৈ গ'ল ডিলাইট হোটেলত আমি পাই গ'লোঁ। এম্বিয়েঞ্চটো ভাল লাগিছে, গোটেইখিনি ক্লিন আছে, খানাটো ভালেই হ'ব বুলি ভাবিছোঁ। বোলে বৌক আগতীয়াকৈ উঠাই লৈছোঁ, নহ'লে খানা বোলে খাই থাকোঁতেহে উঠাওঁ বুলি কৈছিলে। ওচৰতে আছে। তো এতিয়ালৈ কেনেকুৱা লাগিছে? বঢ়িয়া। বাহিৰত বৰষুণো দি আছে। তো এনেকৈ গৈ থাকিম আমাৰ যাত্ৰা। আৰু কিমান কিলোমিটাৰ আছে? 280 কিলোমিটাৰ আছে। তো লাহে ধীৰে গৈ থাকিম, মন্দিৰ দূৰহে হয়। তো ঠিক আছে, বাকী খানা আমি দিলোঁ অৰ্ডাৰ। চিকেন থালি এটা দিছোঁ, ফিছ থালি 2টা দিছোঁ। তো ভালেই হ'ব লাগে খানা। তো বাকী অলপ গোপ্ৰ'টো চাৰ্জ দি লৈছোঁ, এতিয়া চাৰ্জ খতম হৈ গৈছিলে, অলপ চাৰ্জ দি লৈছোঁ। তাৰপিছত খানা পিনা খাই পেলাই আকৌ ওলাই আছোঁ। অমৃত সি আহি আছে মালয়েছিয়াৰ পৰা, নহ'লে আমাৰ লগত আহিলে হয় এবাৰ ন? আমাৰ লগত আহিলা হয় এবাৰ। এইয়া মালয়েছিয়া এয়াৰপৰ্টত আছে এতিয়া ল'ৰা। How's the Josh? আমি অহাৰ পিছত ইয়াতে গোটেই খাইছোঁ, ইয়াতে গোটেই বস্তু আছে। এতিয়া এটালৈকে উঠাই যাম আৰু ঠিক আছে, আকৌ মুখৰ লগত লগ পাই আছোঁ। এইখন টেবুল আমিয়ে এক্সট্ৰাকৈ আমাৰ বস্তু থ'বলৈ এই নেপাল भी हमारा ही है। অ'কে, ওলাই গ'লোঁ আমি। আকৌ ইয়াতে ধুনীয়াকৈ খালোঁ খানাটো বঢ়িয়া আছিলে। ধুনীয়াকৈ আমাৰ ৰেষ্টটো হৈ গ'ল ইয়াতে, প্ৰায় এঘণ্টা বেছি ৰ'লোঁ আমি। তো এতিয়া যাত্ৰা আকৌ আৰম্ভ কৰোঁ। দূৰ আছে ইয়াৰ পৰা 280 কিলোমিটাৰ আছে। তো টাইম এতিয়া হৈ গ'ল 3:36। অ'কে, অ'কে। অ'কে, ডাঙৰ কেছ এটা হৈ গৈছিলে। এইজন আছিলে দাদাজন, পুলিচৰ এটা। থেংক ইউ। তেখেতে মোৰ মোবাইলটো গিৰি গৈছিলে। মোবাইলটো পৰি গুচি আহিলে, ইয়াতে ঢিলা হৈ আছিলে। মোৰ হেডফোনডাল কানেক্ট হৈ আছিলে বুলিহে গম পালোঁ, নহ'লে চাগে মই বহুতো গুচি গ'লোঁ। মোৰ গান লাগি আছিলে, তো ব্লুটুথটো ডিছকানেক্ট হৈ গ'ল। ভাবকৈ মোবাইল চাইছোঁ, তো মোবাইলটো পৰি আহিলে। তো এজন নেপাল পুলিচৰে আছিলে। তো এবাৰ চিঞৰ এজন লাগিলে মোৰ, লগে লগে এইফালে ডিছকানেক্ট হৈছে। মই চাইছোঁ মোবাইল নাই। মোৰ ভয় লাগিছিলে কি পৰিছে, কিন্তু যদি গাড়ী আহি যায় তো গাড়ীত চকাত সোমাই নগ'লে হ'ল মোবাইলটো। ফাইনেলি পালোঁ, ভয় লাগি গৈছিলে। নাম্বাৰ প্লেটটো চাইছোঁ, এটা ইয়াতে BP লিখা আছিলে, এতিয়া দেখিছোঁ বাগমতী প্ৰদেশ লিখা আছে। আচ্ছা, কি মজা ভিউ আহিছে। ফাইনেলি যি নহ'লেও এটা ইণ্টাৰনেশ্যনেল ৰাইডত আহিলোঁ। মোৰতো 1 মাহৰ প্লেন হয় ইয়াতে অহাটো। ইণ্টাৰনেশ্যনেল ৰাইড কৰিম বুলিতো ভাবিছিলোঁ, বাট এতিয়াই যে নেপাল যে আহিম সেইটো ভবা নাছিলোঁ। তো এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ব গৈ আছে গোটেই ট্ৰিপটোত। তো ভিউটো মজা লাগিছে, চাওক না। কিবা ফিলটো বেলেগ আহি আছে একচুৱেলি। তো
অসমৰ বাহিৰত নহয় ইণ্ডিয়াৰ বাহিৰত বেলেগ এখন কাণ্ট্ৰিত আহি বাইক চলাই আছোঁ তো এইটো ফিলেই বেলেগ ৰাস্তাটো 4 লেন হ'ব চাগে অলপকৈ বনাই আছে এইবোৰ কিন্তু গাড়ী বাইকবোৰ য'তে ত'তে সোমাই যায় ঘপকৈ ৰখাই দিব দেখিছেনে ঘপকৈ ৰখাই দিলে ছিগনেল দিছে বাইকবোৰ যেতিয়া য'ত ত'ত সোমাই যায় এইফালে পূৰা চাহ বাগানৰ মাজত গছসোপা চাওক কিমান মজা লাগিছে ইয়াত ভাল বৰষুণ দি গৈছে দেই এতিয়াতো জাষ্ট ষ্টাৰ্ট হৈছে আপোনালোকক নতুন ভিডিঅ'ত আপোনালোকে ভাল ধুনীয়া ভিউ দেখি থাকিব এতিয়াৰ পৰা এইটো জাষ্ট শুৰুৱাত হে ওকে আমি সীতাহাৰীত এটা টি ব্ৰেক ল'লোঁ চাহ একাপ খালোঁ বঢ়িয়াকৈ তো তাৰপিছত এতিয়া আকৌ ওলালোঁ আন্ধাৰ হ'ল লাহে লাহে আকাশক চাওকচোন কি মজা ভিউ কেমেৰাত কেনেকুৱা আহিছে মই গম পোৱা নাই কিন্তু এনেকৈ চাওঁতে মজা লাগিছে তো ইয়াৰ পৰা আৰু আমাৰ ডেষ্টিনেশ্যন মানে আজি য'ত থাকিম লালবান্দিৰ তালৈকে 100 কিলোমিটাৰ আছে তো এতিয়া তাতে গৈ আছোঁ আৰু 20 কিলোমিটাৰ 20 আমি এতিয়া ধুনীয়াকৈ বাইক ৰখাই ল'লোঁ ইয়াতে ফটো মাৰিম এতিয়া ফটো ছেশ্যন নেপালৰ পতাকা আছে দহটা বাজিছে এতিয়া মৰ্ণিং 10টাত ষ্টাৰ্ট দিছিলোঁ বাইক তো 10টা বাজিলে তো আৰু আধা ঘণ্টা লাগিব আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব এনেকৈ ভিডিঅ' বনাই দি থকা ট্ৰাই কৰিম তো লগে লগে আপলোড দিয়া পচিবল নহয় ইমান দূৰ আজি এতিয়া গম পাইছে 12 ঘণ্টা অলমষ্ট ৰাইড কৰিছোঁ তো কৰি আহি আকৌ ভিডিঅ' এডিট কৰি দিয়াটো পচিবল নহয় তো ভিডিঅ'খিনি দি থাকিম 2-1 দিন লেট হ'ব পাৰে কিন্তু মই গোটেই ভিডিঅ'খিনি আপোনালোকক ভালকৈ আগবঢ়াম আপোনালোকে চাব আৰু যদি ভাল পায় লাইক কৰিব কমেণ্ট এটা কৰি দিব ভাল বেয়া যি হয় অথনিৰ পৰা ইমান দূৰ আহিছোঁ ৰাস্তা এনেকুৱাই দুইফালে জংঘল হাবি জংঘল দিনত মজা লাগিব ভিউটো তো দেখাম আপোনালোকক ৰিটাৰ্ণ যাওঁতে দেখাম ৰাতি সাধাৰণতে ৰাইড কৰিব নালাগে এতিয়া আমাৰ উপায় নাই আমাৰ হোটেলো বুক থাকিলে এতিয়া ইয়াত আমাৰ নহ'লে ডিষ্টেঞ্চটো কভাৰ নহয় নিমিলিব তো আপোনালোকেতো গম পায় পাৰ্মিশ্যনৰ যেনেকৈ 7 ডেজ মই ক'লোঁ 7 ডেজ আছে তো তেনেকৈ চব মিলাব লগা হয় তো সেইকাৰণে ডিষ্টেঞ্চ কভাৰ কৰিব লগা হৈ যায় ৰাইডত আহিলে তো আমি আজি লালবানী যদি নাহিব পাৰিলোঁ হয় কিন্তু আমাৰ কাইলৈ বেছি কষ্ট হৈ গ'ল হয় নহ'লে আৰু 1-2 দিন এক্সট্ৰা লাগি যাব তো আমি প্লেনখিনি এনেকৈ বনাই থোৱা আছিলে তো ইয়াৰ পৰা কাইলৈ যিহেতু আমি পখৰা যাম পখৰালৈকে মিলি যাব ডিষ্টেঞ্চটো আমি হোটেলত ফোন কৰিলোঁ ফোন কৰি ভেজ থালি ৰাখি দিব দিছোঁ তো ভেজ থালি খাই বিচনাত পৰাৰ লগে লগে আজি চাগে টোপনি আহিব ভাগৰ লাগি আছে তো বাইক চলাই গৈ থাকোঁতে প্ৰব্লেম নাই গৈ থাকিব পাৰি এনেকৈ হ'লে যেতিয়াই ফ্ৰেছ হৈ পেলাই বহি দিয়া যায় তেতিয়া ভাগৰটো বেছি লাগে আৰু ৰেষ্টটো মেইন ইমান ৰাইডত অহাৰ পিছত ৰেষ্ট কৰিবই লাগিব নহ'লে গা চা বেয়া হৈ যাব আৰু আমাৰ বহুত দূৰ যাব বাকী আছেই পখৰা জমচম অ'কে ফাইনেলি আমাৰ এইখনে আজিৰ হোটেল ইউনাইটেড ইন
মাথাটো হকে নহয় যে হে মাথাটো বেয়া হৈ গৈছে অ'কে ফাইনেলি আহি পাই গ'লোঁ ৰুমত তো মানে আহি আছোঁ নাপাওঁ তো অশান্তি লাগি গৈছিলে এটা টাইমত তো আজি বহুত একচুৱেলি 12 ঘণ্টা লাগি গ'ল আমাৰ গোটেই জাৰ্ণিটো তো হ'লো এতিয়া এই টাইমটো শান্তি এতিয়া ফ্ৰেছ হৈ ধুনীয়াকৈ আৰাম কৰিম এইটো মোৰ ৰুমটো ধুনীয়া আছে AC আছে বঢ়িয়া ৰুম ক্লিন আছে বিশেষকৈ তো এইটো লাগে বাকী খানাও আহি গৈছে একচুৱেলি খানা আহি গ'ল তো মই ইয়াত আছোঁ এতিয়া অ'কে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাকী কণ্টিনিউৱাছলি ব্লগ আহি থাকিব চাই থাকিব আপোনালোকে মৰম দিব তো থেংক ইউ ছ' মাছ ভিডিঅ'টো চাই থকাৰ বাবে